হেল্ল', কি কৰি আছা? একো কৰা নাই, দোকানৰ মুখত বহি চিগাৰেট খাই আছোঁ। তুমি চিগাৰেট খোৱা? তুমি কেতিয়াৰ পৰা চিগাৰেট খাবলৈ আৰম্ভ কৰিলা? যেতিয়া তুমি মোক এৰি গৈছিলা তেতিয়াৰ পৰাই মই মদ, ভাং, চিগাৰেট সকলো খাওঁ। তুমি আজিৰ পৰা আৰু চিগাৰেট নাখাবা। তুমি কৈছা? মানে মই তোমাৰ কি কোনো নহয় নেকি? আগতে মোৰ আছিলা, কিন্তু এতিয়া তুমি বেলেগ কাৰোবাৰ। চোৱা, মই অকল তোমাৰেই। নহয়, এইটো হ'ব নোৱাৰে। কেনেকৈ হ'ব এইটো? বিশ্বাস কৰা, মই পৰিস্থিতিত পৰিহে তেনেকুৱা কৰিছিলোঁ। এতিয়া বাৰু সেইবোৰ কথা কৈ কি লাভ আছে, কোৱাচোন তুমিয়ে। তুমি যদি বিচৰা আকৌ মই তোমাৰ লাইফত ঘূৰি যাম। তোমাক মই আকৌ ঘূৰাই পালে যে আৰু এজনৰ মন ভঙা হ'ব মই, সেইজনেও যে তেতিয়া মদ, ভাং, চিগাৰেট সকলো খাব যে, তেতিয়া সেইজনেও যে সদায় ৰাতি ৰাতি কান্দি কান্দি থাকিব। নাই নাই, মই সেইটো হ'ব দিব নোৱাৰোঁ। মই যদি তোমাৰ জীৱনলৈ ঘূৰি যোৱাটো তুমি নিবিচাৰা, তেতিয়াহ'লে মই তোমাক জোৰ নকৰোঁ। কিন্তু তুমি আজিৰ পৰা মদ, চিগাৰেট একো খাব নোৱাৰিবা। নহ'ব, মোক তুমি মদ, চিগাৰেট এইবোৰ এৰিব ক'ব নোৱাৰা। কাৰণ তুমি মোক এৰি যোৱাৰ পৰাই মোক মোৰ ভালপোৱাই মদ, চিগাৰেট এইবোৰ খাবলৈ শিকাই গ'ল। এদিন তুমিয়েতো কৈছিলা মই তোমাৰ বুকুৰ মাজত আছোঁ বুলি। কিন্তু আজি তুমি সেইবোৰ পাহৰি গ'লা। পাহৰাটো নাই, কিন্তু পাহৰিবলৈ বহুত চেষ্টা কৰি আছোঁ। কিন্তু মইতো সঁচাকৈ তোমাৰ বুকুৰ ভিতৰত আছোঁ, আৰু তোমাৰ চিগাৰেটৰ প্ৰতিটো টানত ওলোৱা ধোঁৱাই মোক জ্বলাই মাৰিছে। মই মদ আৰু চিগাৰেট এৰিব নোৱাৰোঁ, চৰি। বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই। বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই। তুমি চিগাৰেটটো জ্বলোৱা সময়ত মোৰ মুখখনলৈ এবাৰো মদন নপৰে। মই মদ আৰু চিগাৰেট খাই খাই তোমাৰ চেহেৰাটো মোৰ হৃদয়ৰ পৰা মচি পেলাইছোঁ। পাহৰি গৈছোঁ আমাৰ 3 বছৰীয়া ভালপোৱাক। পাহৰি গৈছোঁ মই দেখা সপোনবোৰ। পাহৰি গৈছোঁ আমাৰ স্মৃতিবোৰ। আৰু সেই সপোনবোৰ, সেই স্মৃতিবোৰ পাহৰি যাবলৈকে মই মদ, চিগাৰেট এইবোৰ খাবলৈ লৈছোঁ। তুমি চিগাৰেট খোৱা আৰু চিগাৰেটৰ ধোঁৱাই জ্বলাই দিছে তোমাৰ বুকুৰ ভিতৰত থকা মোক। তুমি যিদিনা বেলেগ এজনক পাই মোৰ পৰা আঁতৰি গৈছিলা, সেইদিনাটো মোৰ কাষত কোনোৱে নাছিল। সেইদিনা মোৰ বহুত দুখ লাগিছিল। মই অকলে বহুত কান্দিছিলোঁ। সেইদিনা না খাব পাৰিছিলোঁ, না শুব পাৰিছিলোঁ। মই খন্তেকৰ কাৰণে এনেকুৱা লাগিছিল যেন মই মৰিয়ে যাওঁ। কিন্তু মই আকৌ ভালকৈ ভাবিলোঁ, তুমি যদি মোক এৰি সুখত থাকিব পাৰা, মইনো কিয় নোৱাৰিম। আৰু তেতিয়া মোৰ কাষত কোন আছিল জানা? মদ আৰু চিগাৰেট। মোৰ লগত তেতিয়া অকল এই দুটা বস্তুৱে আছিল। সেইকাৰণে মই এৰিব নোৱাৰোঁ এই দুটা বস্তু। তো বন্ধু বান্ধৱীসকল, ষ্টৰিটো কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ যদি কিবা ষ্টৰি আছে তেন্তে আমাৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰত শ্বেয়াৰ কৰিব পাৰিব। আৰু লগতে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব।